তো এফালে কলগছ ডাল ভাঙি থাকিলে আগটো চেঞ্জ কৰিব লাগিব এনে বহুত কষ্ট কৰি পুতিলোঁ আৰু এয়া বাৰী বনাই থৈছোঁ 3ডাল আকৌ দুপা বনাব লাগিব তো ভাঙি থাকিলে চেঞ্জ কৰি দিওঁ আকৌ মানে কলগছ বিচাৰি যাওঁ আৰু পূৰা মাথা গৰম মানে আকৌ ইমান কষ্ট কৰি পুতিলোঁ আকৌ ভাঙিব লাগিব এতিয়া কলগছডাল বিচাৰি যাওঁ তো ভিডিঅ'টো চাই থাকক বঢ়িয়াকৈ আৰু নেক্সটডাল পুতিলোঁ তো এই গাইছ তো মানে চানৰ মানে কলগছ এডাল দিছিলে চানে তো সেইডাল কলগছ কি কৰোঁতে ভাঙি থাকিলে আগডাল এতিয়া আৰু নতুনকৈ এডাল আৰু কাটিব গৈছোঁ তো বিচাৰ গৈ পাওঁ নে নাপাওঁ সেইটো মালটো আগত গৈ আছে চবেই পুতিলে আমিহে ভাঙি গ'ল এই চৈচকত এপাত আছিলে ৰ তো মানে গৈ আছোঁ বিচাৰি পাওঁ নে নাপাওঁ বমাহঁতৰ ঘৰলৈ আহিছোঁ কলগছ এডাল বিচাৰি কলগছ এডাল বিচাৰিব যাওঁ এইটো পুলি দে সৌ পুলিকে লগাই দিম আগলা তো গাইছ কলপুলি এটা বিচাৰি পালোঁ এই কাটিলোঁ এই চানে দাঙি লৈ গৈছে এইটো দাঙি লৈ গৈছোঁ কিন্তু ঘৰত পুতি দিওঁগৈ এইটোৱে হৈ যাব ন হ'ব দে বেছি ডাঙৰ নালাগে তো কৈ আছোঁ এনেদৰে আপোনালোকে ভিডিঅ'টো চাওক কেনেকুৱা লাগে মই আজি বাৰু দেখুৱাই আছোঁ আপোনাক লোকক এইটো আমাৰ বাটটো এইটো চিনৰ বাটটো কি এইপিনে গৈ আছে এইডাল মই পুতি দিলোঁ বৰ্তমান আনৰ ঘৰলৈ গৈ আছোঁ কলগছডাল পুতি গৈ মানে পুতিম এতিয়া তো এইটো মানুহটোৱে লৈ গৈ আছে এই সময় মাল সভা কিনে বম ফুটাই আছিলে এতিয়া বৰ্তমান দেখো নাজানো এডাল কি পুতিছিলে সি এইটো আগটো ভাঙি থাকিলে বোলে তো এডাল উঘলিম এতিয়া এতিয়া উঘলিব এতিয়া ইয়াক গ'ল জোৰ লগাই যেনেকৈ পুতিছিলে সেনেকৈ গ'ল চালা নষ্ট কৰিলে কলগছ এডাল এইটো ভীমকল নষ্ট কৰি দিলে মই এতিয়া বঢ়িয়া ফিল্ড আহি পাই গ'লোঁ ফিল্ডত বোলে আজি প্ৰগ্ৰাম আছে দেৱালী তো প্ৰগ্ৰাম চাব আহিব লাগিব তো ফিল্ড আহি পাই গ'লোঁ চকিয়া দেৱালী তো গান লগাই আছোঁ পূৰা তো এতিয়া মই বঢ়িয়াকৈ চাঙত বহি আছোঁ আপুনি চাওক এয়া কলগছ আছে বম বুজাই আছে বুজিব বমটো চাওক এতিয়া বমটো বুজিলে শুনিলে চাউণ্ড বঢ়িয়াকৈ সেইপিনে আমাৰ বাটটো চাওক এইডাল কলগছ এইডাল গছ গ'ল এইডাল ইপিনে আছে আকৌ লাষ্টত আমাৰ ঘৰটো আছে তো এইখিনি মই বাটত আহি বঢ়িয়াকৈ বহি আছোঁ মানে বঢ়িয়া বিন্দাছ বহি আছোঁ বম চম বুজা নাই চবেই বম বুজা বঢ়িয়াকৈ আৱাজটো শুনি আছোঁ মানে চবেই বম তামাম বুজাইছে নহয় বিন্দাছ বহি আছোঁ তো প্ৰগ্ৰাম চাব যাম অলপ দেৰিকৈ প্ৰগ্ৰামত কি দেখা পাওঁ বঢ়িয়াকৈ চাই দিব ভিডিঅ'টো ভাল লাগে চাই দিব ইফালে চাওক আমাৰ চুম্বাই কি বনাই আছে কি বনাইছে চুম্বাই হেপী দেৱালী লিখিছোঁ না বস্তুটো থৈ নাই না আন্ধা হৈ আছে যে চক পূৰা বনাই আছে দেখুৱাই আছোঁ ইয়াৰ ঘৰ দেখিছে আপোনালোকে পূৰা অৱস্থা
গাইছ এতিয়া আমি কেনেকুৱা লাগিছে পাই এতিয়া 4:30 বাজিলে পুৰা পোহৰ হ'ব এতিয়া পুৰা চাইছোঁ ইয়াৰ প্ৰতিযোগী সেয়া আহি আছে নাচিবলৈ তো ইমান ভিডিঅ'টো দেখুৱাই নকৰোঁ ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু ন যোনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই